হেল্ল' এভৰিৱান, কেইদিনমান আগতে ছোৱালীক বেজি দিবলৈ লৈ যাই ঘূৰি আহিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। তো আজিও যাব ওলালোঁ। সিদিনাখনতো নহ'লে মা, মই আৰু ছোৱালী। মা পিলপিলিক ফোন কৰিছে। আমাৰ পিলপিলি আহি পাল। পিলপিলি খুৰাহঁতৰ খুৰী তেখেতেও যাব বুলি বেজি আছে। তো আমি আহি পালোঁ। বেছি দূৰ নহয়, ওচৰতে, কিন্তু ছোৱালীক লৈতো আৰু খোজকাঢ়ি অহা নাযায়, সেইটো কাৰণে পিলপিলি দি আহিলোঁ। বেছি মানুহ নাই, কমে। এজনী ছোৱালীয়ে 1 মান্থৰ তাকো দিব, আৰু আমি আৰু খুৰী তিনিজনে মানুহ। তো 1 মান্থৰ বেজি দিলে। তো এতিয়া আমাৰ ছোৱালীক পলিঅ' দি আছে। Second dose. মা কান্দি থকাৰ কাৰণে বাহিৰত লৈ আহিছিলে, মানে বাহিৰত ছবিবিলাক আছে ন, চাই কেনে অলপ চুপ হৈছিলে, আৰু এইপিনে শোৱাও নাছিলে, টোপনি লাগি আছে। বেটি হাতে খাই আছে ফুকতে। বহি থকাৰ কাৰণে কান্দি আছিলে, সেইটো কাৰণে মা অলপ থিয় হৈ ল'লে। আৰু এইপিনে খুৰী, আমাৰতো হৈ গ'ল, কিন্তু খুৰীজনৰ হোৱা নাই, কিবা কাগজত বুলি লিখিব লগা হৈছিলে, তাৰ কাৰণে অলপ টাইম ৰখিব লগা হ'ল। এতিয়া হ'ল বোলে বাইদেউৰ খুৰীজনীৰ কাম। তো এতিয়া আমি ঘৰত যাম। তো বাহিৰত আমাৰ পিলপিলি ৰখি আছে। পিলপিলি ওচৰত অহাৰ লগে লগে খুৰা ক'লে, ইমান দেৰি, 1.5 ঘণ্টা ৰখাতে মোৰ টোপনি আহি গৈছিল। এইফালে ছোৱালী, আমি এতিয়া যাব ওলালোঁ। তো আমাৰ লগতে যে বেজি দিলে 1 মান্থৰ ছোৱালীজনী, তো তেখেতেও বোলে আমাৰ লগতে যায়। তো আমি একেলগে তিনিজনীয়ে আহিলোঁ। খুৰা আমাক ৰাস্তাতে নামাই দিলে। খুৰাৰ বোলে আৰু ভাড়া আছিলে, সেইটো কাৰণে আমি ৰাস্তাত নামাই দি গুচি গ'ল। তো আজিৰ কাৰণে বাই বাই।